লাষ্ট টাইম নমস্কাৰ বন্ধুসকল, স্বাগতম টু সঞ্জুজ ব্লগ চেনেল। তো এতিয়া সময় হৈছে প্ৰায় 5:30 হৈছে। তো একদম পথাৰৰ মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। মানে মুখ চুখ ধুই ব্ৰাছ চাছ কৰি ধুনীয়াকৈ উঠি আহিছোঁ। তো উঠি অহাৰ কাৰণটো হৈছে আজি মানে কি আমাৰ পথাৰত এটা খাল আছে, খাল বুলি কয় দেচোন, যিহেতু মানে তাতে মানে কি সেই মাছ নাই কোনো, চব বনৰীয়া মাছ। তো সেই মাছখিনি মানে সিঁচাৰ কাৰণে তো আজি ৰাতিপুৱা উঠিব লগা হৈছে। মানে ৰ'দ দিলে সিঁচাটো দিগদাৰ হয়। তো একো মানে সেই নাই, লাহেতি টিং বুলি কয়, তো লাহেতি টিঙেদি আপোনালোকক মাছ সিঁচা ভিডিঅ' দেখুৱাম। তো ভিডিঅ'টো বহুত ভাল হ'ব গৈ আছে। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু অলপ মৰম দিব। তো এতিয়া ৰাতিপুৱা 5:30 পৰিৱেশ আপোনালোকে চাব পাৰে, গাঁৱৰ পৰিৱেশ। আপোনালোকে বহুত ধুনীয়া, বেলি ওলাইছে, ৰ'দটো এনেকৈ অহা নাই। তো এইখিনি সময়ৰ পৰা আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। তো সকলোৱে ভিডিঅ'টো চাব আৰু মাছ ধৰা শেষলৈকে আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে বলক চাই থাকক মোৰ ভিডিঅ'টো। ৰাতিপুৱাৰ পৰিৱেশ পথাৰত তো প্ৰায় চাব পাৰে আপোনালোকে, চব খেতি পূৰা। তো সিপিনে আমাৰ ৰাস্তাটো যাব পাৰি ঘৰলৈ। তো সেইপিনে আহিছোঁ মই। তো আগত আছে পুখুৰীটো, অলপ দূৰ যাব লাগিব, আপোনালোকে চাই থাকক। তো প্ৰত্যেক বছৰত মানে এইটো একবাৰ সিঁচা হয়েই, মানে পথাৰৰ একদম মাজত না। তো বেছি বনৰীয়া মাছহে বেছি পোৱা যায়, মানে ধৰক মাগুৰ, শিঙি, কুচিয়াও পোৱা যায়। ধৰক এইটো মিছা নকওঁ, 2-3ডাল পোৱা যায়। এইবাৰ বা কি হয় চাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। তো শেষত গমেই পাব। প্ৰায় সিঁচা হ'লে আৰু পানী মানে বেছি নাই, মানে এই জাবৰগিলা থকাৰ কাৰণে বেছি থকা হেন লগা হৈছে। তো এইগিলা গুচাই দিলে পানী পূৰা কমি যাব। তো ইয়াৰ মাজতহে মাছ থাকে, মানে উঠি আছে। সেই দেখা না লৰে দিছে। একে গেলিছে একে। মেটকা আছি পাগল। মাছটো ধৰি যিমান ভাল লাগে ন, খাই ইমান ভাল নালাগে ধৰক, মানে ইমান খাব নোৱাৰি। কিন্তু ধৰি যিটো এটা আমেজ আছে ন, যিটো এটা মজা আছে, অনুভৱ কৰক আৰু আপোনালোকে যোনে যোনে পাইছে। লাষ্ট টাইমত এডাল পাই গ'লো। আমি বহুত টাইম ৰখি তো চাক একদম পিয়ৰ মুখৰ কাষত দিবা নালাগে দিয়কচোন, কলত সোমাই গৈছে। তো ফাইনেলি আমাৰ খাল সিঁচা শেষ, মানে মাছ ধৰাও শেষ। তো বেছি টাইম লগা নাই, প্ৰায় 2 ঘণ্টামান লাগছি। একদম ৰাতিপুৱা 5:30 পৰাই 2 ঘণ্টা পূৰা সিঁচাতে গেছি। তো
চব মানুহ গুচি গ'ল সেইপানতে আমাৰ ঘৰ তো চব মানুহ গুচি গৈছে এতিয়া আমি দিও আছোঁ মাছ ধৰা চাবা আছে ভিডিঅ' কৰিব দিছোঁ ভালে হৈছে মোৰ বাকী মাছ নাই আৰু গোটেই পানী অলপ অলপ এৰি দিছোঁ বাকী আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আপোনালোকক মানে নতুন ভিডিঅ' আৰু দিম কেইদিনমান পিছত মানে অলপ অসুবিধাৰ কাৰণে ভিডিঅ'সমূহ দেৰিকৈ দিব লগা হৈছে তো চাই থাকিব ভিডিঅ'সমূহ আৰু মৰম দিব আৰু মাছসমূহ আপোনালোকক এবাৰ দেখুৱাম মানে ভালকৈ ধুই কিনে তো বোকা লাগি আছে ভালকৈ দেখাব পৰা নাই তো এতিয়া ইমানতে মানে শেষ কৰিলোঁ ভিডিঅ'টো তো বলক